পুৱবৰ্ণতে দৰ্শন কৰালে যে যদিও দুদিনীয়া কাৰ্যসূচীত ইতিমধ্যে দশম স্কন্ধ পদবন্ধে পাঠ আৰু পৰ্যালোচনা হৈছিল, তথাপিতো আইসকলে অকণমান জোৰ দিলে যে ভাগৱতেনো কি কৈছে আমি ভালকৈ দুদিনীয়া কাৰ্যসূচী আশ্ৰয় কৰিলোঁ যদিও পাঠৰ মাধ্যমেৰে কথাখিনি ভাল ধৰণে আমি বুজি পোৱা নগ'ল, সেইকাৰণে প্ৰথমৰ পৰা অকণমান আলোচনা আহিব লাগে। পুৱবৰ্ণই নিৰ্দিষ্টকে কৰি দিলে ঈশ্বৰৰ চিন্তা কেনেকৈ কৰিব লাগে, অৰ্থাৎ তাৰ এটা সৰু চিন্তা। গুৰু আসন প্ৰতিষ্ঠা হৈ আছে, সকলোৰে বিশ্বাস। আমাৰ এই গাঁওখনৰ বাপ আইসকলে সেই পৰম শক্তিমন্ত পুৰুষক বৈকুণ্ঠৰ পৰা নমাই অনা গুৰুজনাৰ সিদ্ধান্তক শিৰোগত কৰি এভাগী সুন্দৰ গুৰুগৃহ গুৰু আৰ্হিত আশ্ৰয় কৰি আজিৰ পৰা বহু বছৰ আগত এই দক্ষিণপাট সত্ৰ নামঘৰ ভাগি প্ৰতিষ্ঠা হ'ল আৰু মণিকোট নামৰ এভাগী গৃহ 7 খলক যুক্ত বৈকুণ্ঠৰ সপ্ত বৈকুণ্ঠৰ আৰ্হি সপ্তখলকীয়া সিংহাসন আৰু একেবাৰে ওপৰৰ আমনি ঘৰ, তাতে ভগৱন্ত বস্তুক নামেৰে প্ৰতিষ্ঠা কৰিলে ভকতে। আৰু সন্মুখত অক্ষয় বন্তি হিচাপে এগছ বন্তি সদায় জ্বলি থাকে। তাৰ পাছত এইখিনিতো দুভাগ বন্তি আছে। পাঠশালাৰ পৰা ভিতৰলৈ সোমাই আহি ভকতৰ অগ্ৰত সেই বন্তি আগবঢ়াই দিছে। মনৰ ভাৱনা, হয়তো কাৰোবাৰ গৃহত বেমাৰ আজাৰ হৈছে, হয়তো কাৰোবাৰ বোৱাৰী গৰ্ভৱতী হৈ আছে, হয়তো কাৰোবাৰ সন্তানে ইণ্টাৰভিউ দিবলৈ যো-জা কৰিছে, হয়তো কাৰোবাৰ বোৱাৰীৰ সন্তান জন্ম হোৱা নাই, আদি আদি বিভিন্ন ধৰণৰ বিষয়ৰ মাজত কৰ্মবন্ধনৰ মাজত সোমাই থাকি উপায় বিচাৰি নাপায় এই ভাৱনাটো মনলৈ আহিল আৰু বন্তি জ্বলাই ধূপ জ্বলাই মুখেৰে কিবা কৈ তেনে সমস্তই মূৰটো দুৱাই সেৱা কৰি নিজৰ নিজৰ আসনাধিষ্ঠ হৈছে। বিভিন্ন চিন্তা নানামত যত সাজল খবৰ সভা মধ্য ভাৰত মানে মহাভাৰতৰ কথা কোৱা আছে। মহাভাৰত পঞ্চম বেদকে ধৰি 4